সাংবাদিক বন্ধুসকল, আজি আমি বিশেষ এটা বিষয়বস্তুলৈ আপোনালোকক আজি আমন্ত্ৰণ জনাইছোঁ। মই গোটেইখিনি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিব বিচাৰিছোঁ। যোৱাকালি 25/9/2024 তাৰিখে অসমীয়া প্ৰতিদিন কাকতত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ নামেৰে সভাপতি আৰু সম্পাদক ক্ৰমে সন্মানীয় মণিৰাম গগৈ আৰু ৰমেন ডেকাদেৱে 22/9/2024 তাৰিখে কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ওদালগুৰি জিলাৰ আতিথ্য আৰু ব্যৱস্থাপনাত অনুষ্ঠিত অধিৱেশনখন সংবিধান অনুযায়ী এখনি পূৰ্ণাংগ কেন্দ্ৰীয় সমিতি গঠন কৰা বিষয়টো অবৈধ বুলি ঘোষণা কৰাত অতি দুৰ্ভাগ্যজনক, হাস্যকৰ আৰু উদ্দেশ্যপ্ৰণোদিত। অসমৰ সন্মানীয় জনগণ তথা আমাৰ সতীৰ্থসকলক অতি দুখেৰে ক'ব খুজিছোঁ যে আমাৰ মাজত কিছু বিষয় আমি ৰাজহুৱা কৰিব খোজা নাছিলোঁ, কাৰণ সংঘাতে কোনো সমাধান নানে। অনিচ্ছা সত্ত্বেও আপোনালোকৰ ওচৰত আমি ক'ব লগা হ'ল। বিগত বৰ্ষৰ ইংৰাজী 20/8/2023 তাৰিখ দেওবাৰে নাহৰকটীয়াত অনুষ্ঠিত সতীৰ্থ সন্মিলন সভাত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সকলো সতীৰ্থ সন্মতি সাপেক্ষে কেন্দ্ৰীয় সমিতিখন ভংগ কৰি ধ্ৰুৱ কলিতা সভাপতি, মৃদুল বৰা কাৰ্যকৰী সভাপতি, মীনাৰাম গগৈ উপসভাপতি, ৰমেন ডেকা আৰু মথুৰা চাওডাঙক সম্পাদক হিচাপে লৈ এখনি তদাৰ্থ সমিতি গঠন কৰা হয়। উক্ত সমিতিখনৰ সতীৰ্থ সন্মিলনীৰ প্ৰস্তাৱ মৰ্মে 6 আৰু 7 জানুৱাৰী 2024 তাৰিখত এখনি পূৰ্ণাংগ অধিৱেশন দুলীয়াজান বিহুতলীত অনুষ্ঠিত কৰি লোকেশ্বৰ গগৈ সভাপতি, মৃদুল বৰা কাৰ্যকৰী সভাপতি, ৰাজু ফুকন সম্পাদক আৰু দীপু হাজৰিকাক সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব দি পূৰ্বৰ তদাৰ্থ সমিতিখনৰ প্ৰতিজনকে ইয়াৰ বিষয়ববীয়া তথা সদস্য হিচাপে ৰখাৰ ব্যৱস্থা কৰি সেই মৰ্মে আগুৱাই গৈ থাকে। কিন্তু পৰিতাপৰ কথা যে যোৱা 19 ফেব্ৰুৱাৰী 2024 তাৰিখে দৰং জিলাত মণিৰাম গগৈ, ধ্ৰুৱ কলিতা আৰু ৰমেন ডেকাই কি যুক্তিত সমান্তৰালভাৱে এখনি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি কেন্দ্ৰীয় সমিতি গঠন কৰিলে। এতিয়া অসমৰ জনগণ আৰু আমাৰ সতীৰ্থসকলে প্ৰকৃততে অনুভৱ কৰিব বৈধ কোন আৰু অবৈধ কোন। মাননীয় আমাৰ ইয়াত আমন্ত্ৰণ কৰি অনা সংবাদকৰ্মী বন্ধুসকল, আপোনালোকে জানে যে যোৱা 22 তাৰিখে অৰ্থাৎ ৰবিবাৰে আমাৰ ওদালগুৰি জিলা টাংলাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি ভৱন প্ৰাংগণত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি এখন কেন্দ্ৰীয় সভা অনুষ্ঠিত হয়। এই সভাত প্ৰায় 21খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি সেইদিনাখনি সৰ্বসন্মতক্ৰমে সদনৰ সৰ্বসন্মতক্ৰমে আমাৰ কমিটিখন নতুনকৈ গঠন হয়। সভাপতি হিচাপে আমাৰ গোলাপ মেধি আৰু লগতে সম্পাদক বিজয় হাজৰিকাক প্ৰমুখ কৰি 31জনীয়া এখন শক্তিশালী কমিটি ইয়াত গঠন হয়। এই কমিটিখন গঠন হোৱাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি নামৰ আন এখন সমান্তৰাল পাবত গজা কমিটিয়ে তেওঁলোকৰ কেইজনমান বিষয়ববীয়ে আমাৰ এই সমিতিখনক সম্পূৰ্ণ অবৈধ বুলি ক'ব বিচাৰিছে। যিটো বাতৰি যোৱাকালি অৰ্থাৎ 25 তাৰিখে প্ৰতিদিন কাকতত এই বাতৰিটো প্ৰকাশ হ'ল, হোৱাত আমাৰ যেতিয়া দৃষ্টিগোচৰ হ'ল তেতিয়া আমি অতিশয় দুখ প্ৰকাশ কৰিছোঁ। এইটো হ'ব নালাগিছিলে, যিহেতু আমি আটাইখিনি একে সতীৰ্থ, কিন্তু তেওঁলোকে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পৰা এই বাতৰিটোৰ কাৰণে আমি গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ। তেওঁলোকক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আগলৈ তেওঁলোকে তেনেকুৱা ধৰণৰ বিভ্ৰান্তি সৃষ্টি হ'ব পৰা কোনো ধৰণৰ যেন বাতৰি পৰিৱেশন নকৰে, সেইটো সম্পূৰ্ণ এক উদ্দেশ্যপ্ৰণোদিত আৰু হাস্যকৰ বুলি আমি ক'ব বিচাৰোঁ, আৰু কোনো তাৰ ভিত্তি নাই। এইটো এটা সম্পূৰ্ণ বেচলেছ ধৰণৰ বাতৰি। গতিকে এই বাতৰিটোৰ পৰিপ্ৰেক্ষিততেই আমি আমাৰ ফালৰ পৰা এই সংবাদমেল যোগে আমি সদৌ অসমবাসী ৰাইজক লগতে আমাৰ প্ৰাক্তন সকলো সতীৰ্থকেই আমি ক'ব বিচাৰিছোঁ যে আমাৰ টাংলাত অনুষ্ঠিত হোৱা সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সভাই যিখন কমিটি 22 তাৰিখে গঠন কৰিছে, এইখন সম্পূৰ্ণ বৈধ কমিটি আৰু যিসকল অবৈধ
বুলি ক'ব বিচাৰিছে তেওঁলোকেহে আচলতে অবৈধ। আৰু তেওঁলোকে যদি আমাৰ এই অবৈধ বুলি কোৱা যিটো তেওঁলোকে শব্দ প্ৰয়োগ কৰি এই সমিতিখনক সম্পূৰ্ণ তেওঁলোকে নস্যাৎ কৰিব বিচাৰিছে, তেওঁলোকে যদি যুক্তিসন্মতভাৱে আমাৰ টাউনত আহি সেইখন সমান্তৰাল সদৌখন প্ৰাক্তন আলফা সমন্বয়কী সমিতি বিষয়ভাৱে ইয়াতে আহি যদি এনেকুৱা সংবাদমেল পাতি এটা স্পষ্টীকৰণ দিয়ে, তেতিয়াহ'লে আমি অতিকৈ আনন্দিত হ'ম আৰু তেওঁলোকে আমাৰ সন্মুখত মুখামুখি হৈ ইয়াৰ এটা স্পষ্টীকৰণ দিবৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাইছোঁ। আমাৰ ফালৰ পৰা ওদালগুৰি জিলাৰ হৈ এইখিনিয়ে ক'ব লোৱা, কাৰণ আমি দুখ পাইছোঁ যিহেতু আমি ওদালগুৰিৰ বাসিন্দা, ওদালগুৰি প্ৰাক্তন আলফা সদস্য, আৰু আমাৰ উদ্যোগতে যিহেতু এই সভাখন অনুষ্ঠিত কৰি আমি সদৌ অসমৰ সমূহ জিলাৰ প্ৰতিনিধিৰ সৰ্বসন্মত সিদ্ধান্ত মৰ্মে গঠন কৰা কমিটিখন অবৈধ বুলি কৈছে। গতিকে আমি অত্যন্ত লজ্জিত অনুভৱ কৰিছোঁ, আৰু এইটো আগলৈ নহ'বৰ কাৰণে সেই পক্ষক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আগন্তুক দিনত তেনেকুৱা ধৰণৰ বাতৰি পৰিৱেশনৰ দ্বাৰা যাতে বিভ্ৰান্তি সৃষ্টি নহয়।